সকলো জনগোষ্ঠীৰে একোটা বহুত শক্তিশালী ছাত্ৰ সংগঠন আছে আৰু কিছুমানৰ 2-3টালৈকে আছে। সো এই ছাত্ৰ সংগঠনবোৰে নিজৰ নিজৰ জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে, নিজৰ নিজৰ জনগোষ্ঠীৰ নিৰাপত্তাৰ কাৰণে, নিজৰ নিজৰ জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰি আহিছে। আৰু সেই ছাত্ৰ সংগঠনবোৰ থকাৰ কাৰণে বিভিন্ন জনগোষ্ঠী আজি বিভিন্ন কঠিন সময়তো এটা ভাল পথেৰে আগবাঢ়ি যাব পাৰিছে। আৰু বিভিন্ন সময়ত এই ছাত্ৰ সংগঠনে থিয় দিয়ে কাৰণে সেই জনগোষ্ঠীবোৰে নিজৰ নিজৰ ভৱিষ্যতটো দিশ নিৰ্ধাৰণ কৰাত বহুত সহজ হৈছে। তো সেইকাৰণে ময়ো যিহেতু ছাত্ৰ সংগঠনৰ পৰা আহিছোঁ, মই তেখেতসকলক শ্ৰদ্ধা কৰোঁ। আৰু আজি তেখেতসকলৰ পৰা শুনিম যে বিশেষভাৱে বিটিআৰ অঞ্চলত ভূমিৰ সমস্যাক লৈ বহুত মানুহে বহুত কথা কৈ থাকে। মানে স্বাধীনতাৰ প্ৰায় 78 বছৰ বিভিন্ন অঞ্চলত মানুহে ভূমিৰ অধিকাৰ পোৱা নাই, তেনেকুৱা ইস্যু আছে। আমি চৰকাৰত অহাৰ পিছত আমি যথেষ্ট চেষ্টা কৰিছোঁ এই ভূমিৰ সমস্যা সমাধান কৰাৰ কাৰণে। আৰু ইয়াৰ বাহিৰে শিক্ষাৰ সমস্যা, বহুত স্কুলবিলাকত ছিংগল টিচাৰ আছে, আজিও আছে। আমি বহুত এপইণ্টমেণ্ট দি পেলাই ৰেচনেলাইজেশ্যন কৰি আছোঁ, কিন্তু সেই ইস্যুবিলাক তেখেতসকলৰ লগত আলোচনা কৰিব লগা আছে। আৰু বিশেষকৈ বড়োলেণ্ড অঞ্চলখন শান্তি সম্প্ৰীতি ভাল পৰিৱেশত ৰখাৰ কাৰণে তেখেতসকলৰ লগত আলোচনা কৰাটো দৰকাৰ। আৰু সেইকাৰণে আজি যিহেতু নিখিল বড়ো ছাত্ৰ সন্থা একেলগে তেখেতসকলে কাম কৰি আছে আৰু তেখেতসকলে মোক আমন্ত্ৰণ জনোৱা হিচাপে মই আহিছোঁ। আৰু মোৰ লগত আমাৰ গভৰ্ণমেণ্ট অফিচিয়েলো আছে। যি কথা তেখেতসকলে উত্থাপন কৰিব সেইটো লৈ পেলাই আমি চৰকাৰে সমাধান কৰিবলৈ চেষ্টা কৰিম। মই এতিয়ালৈকে জ্ঞাত নহয়। মই ছ'চিয়েল মিডিয়াবিলাক চলি আছে সেইবিলাকৰ ওপৰতো আজি সেই কথাবিলাকো আমি আলোচনা কৰিম। কাৰণ যিবিলাক ছ'চিয়েল মিডিয়াবিলাকত বিভিন্ন কথা ওলায় বাহিৰত, এই কথাবিলাকে আননেচেচাৰী এটা ছিটুৱেশ্যন ক্ৰিয়েট কৰে। চব কথা ছ'চিয়েল মিডিয়াত ওলোৱা কথাটোৱে সঁচা এনেকুৱা নহয়। যিটো মেইন ষ্ট্ৰীম মিডিয়াত ওলোৱা কথা বা টিভি বা কিবা, সেইবিলাকৰ ওপৰত অলপ মানুহবিলাকৰ ৰিলাই কৰে। কিন্তু ছ'চিয়েল মিডিয়াটো এনেকুৱা হৈ গৈছে যে যাৰ হাতত মোবাইল আছে সিয়ে মানে জাৰ্নেলিষ্টৰ নিচিনা হৈ গৈছে ছ'চিয়েল মিডিয়াৰ। সেইকাৰণে আমি সজাগ হ'ব লাগিব যাতে কোনোবা বেয়া চিন্তাৰ মানুহে বা কোনোবা এণ্টি ছ'চিয়েল চিন্তা লৈ কিবা কাম কৰে, ছ'চিয়েল মিডিয়াত এটা কিবা হেড নিউজ বা কিবা এটা মেছেজ এটা দিয়ে, সেইটোক লৈ পেলাই আমাৰ মাজত কোনো বেয়া চিন্তা বা বেলেগ তেনেকুৱা ধৰণৰ চিন্তা কৰিব লগা নাই। এই কথাবিলাকো অলপ আমি চৰ্চা কৰিম। আৰু লগতে শেহতীয়াভাৱে ড্ৰাগছ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবছৰ আগৰ পৰা ড্ৰাগছ মানে পুলিচক খুব ড্ৰাগছৰ যিটো কণ্ট্ৰল কৰাৰ কাৰণে খুব কঠিন এটা নিৰ্দেশ দি কাম কৰি আছে। তথাপিতো ৰুৰেল এৰিয়াবিলাকত ক'ৰ পৰা আহি আছে, বিভিন্ন চ'ৰ্চৰ পৰা অলপ চলপ ড্ৰাগছৰ কেছবিলাক হৈ আছে। চ' আজি বিটিআৰ অঞ্চলত আমি হত্যা, হিংসা, এইবিলাক জুৱা, মদ, ভাং সেইবিলাকৰ পৰা আমি জেনেৰেশ্যনটো আমি প্ৰটেক্ট কৰি ৰাখিব বিচাৰিছোঁ। সেইকাৰণে এই কথাবিলাকো আমি আলোচনা কৰিম।